অসমবাসীলৈ মই মৰম যাচিলো অসমৰ এখন টান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাউথ জয় আই অসম হেই গাইজ কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ যদি ভিডিঅ' চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ এইটো ইনষ্টাগ্ৰাম একাউণ্ট হয় ফ'ল' কৰি ল'ব বলক তেতিয়াহ'লে আমি ভিডিঅ'টো আজি আৰম্ভ কৰোঁ আজি ফাৰ্ষ্ট আপডেটটো হ'ল কণ্ঠশিল্পী নীলাভনীতাৰ ওপৰত যি আপোনাৰ জনমে জনমে গীতটো কণ্ঠদান কৰি জনপ্ৰিয় হৈ পৰিছিল আজিৰ পৰা কেইদিনমান আগত বালিজানত কণ্ঠশিল্পী নীলাভনীতাৰ এখন প্ৰগ্ৰেম আছিল আৰু সেই অনুষ্ঠানটোত শেষৰ ফালে নীলাভনীতাৰ লগত এটা ঘটনা হৈ গৈছিল মানে তেওঁ অনুষ্ঠান কৰি থাকোঁতে এজন ব্যক্তিয়ে মঞ্চত উঠি আহি নীলাভনীতাৰ মাইক্ৰফোনটো কোনো ৰিজন নোহোৱাকৈ কাঢ়ি লয় আচলতে ব্যক্তিজনে মদ খাই নিচাত আছিল আৰু সেই ঘটনাটোৰ ওপৰত ৰিয়েক্ট কৰি কণ্ঠশিল্পী নীলাভনীতাই ফেচবুকত লাইভ আহি তেওঁ কি ক'লে চাওঁ আহক ভিডিঅ'টো অনুষ্ঠানখনতে এটা অপ্ৰীতিকৰ ঘটনা হ'ল আচলতে হ'ব নালাগিছিলে এজন মানুহ যিয়ে সেই বালিজানৰ নাছিলে তেওঁ একচুৱেলি বালিজানৰ নাছিলে তেওঁ আছিলে টেকেৰীৰ হয় অৰিজিনেল কিন্তু তেওঁ দুলীয়াজানত থাকে অধিক বেছি মাদক দ্ৰব্য সেৱন কৰাৰ ফলত তেওঁ ষ্টেজলৈ মঞ্চলৈ উঠি আহি মোৰ স্পীকাৰটো টানি লৈ মাইক্ৰফোনটো টানি লৈ তেওঁ কিবা এটা কথা ক'লে আৰু সেইটো ক্ষেত্ৰত আচলতে সেই ভিডিঅ'টো ভাইৰেল হৈ গ'ল যে তেওঁ স্পীকাৰটো টানি আনি হয় শিল্পী হিচাপে মই যথেষ্ট এইটো ক্ষেত্ৰত মই বেয়া পাইছোঁ কাৰণ আমাৰ আটাইতকৈ ডাঙৰ ইনচাল্টটো তেতিয়াই হয় যেতিয়া আমাৰ মুখৰ পৰা মাইক্ৰফোনটো কাঢ়ি লোৱা হয় আৰু সেইটো মই সেই কথাটোত মই তীব্ৰ ভাষাৰে মই গৰিহণা দিছোঁ কিন্তু এইটো ক্ষেত্ৰত বালিজান ফিলবাৰী বালিজানৰ কোনো ধৰণৰ মানুহৰ গাত একো ভুল নাই না পানী তোলাৰ সমিতিখনৰ গাত কিবা ভুল আছে কাৰণ পানী তোলা সমিতিখনেও ভাবিছে যে আমি হয় কেনেবাকৈ বাৰু আমি তেওঁক বেছি দেৰি ৰখাই থৈ দিলোঁ নেকি যাতে তাত তেওঁলোকৰ অনুষ্ঠানটো পৰিৱেশন কৰোঁতে অলপ দেৰি হ'ল সেইকাৰণে সমিতিৰ মানুহে বেয়া পালে নেকি এনেকৈ কিছুমান ভয়ো খাই আছে কিন্তু একো তেনেকুৱা কথা নাই তেওঁ নিজে নেজানে তেওঁ আচলতে কি কৰিছে আচলতে মদ খাব লাগে কিন্তু তেওঁক মানে মদে খালে একচুৱেলি আৰু সেইটোৰ কাৰণে তেওঁ ভুগিলেও কাৰণ ষ্টেজলৈ উঠি আহি বা সমিতিৰ মানুহৰ যথেষ্ট খঙো উঠিছে এইটো ক্ষেত্ৰত যে এনেকুৱা এটা ঘটনা তেওঁলোকেও ভবা নাছিলে আৰু তেওঁলোকে মানে ইমানেই বেছি কষ্ট পাইছে ইভেন আজিলৈকে তেওঁলোকে ভালকৈ ভাতো খাব পৰা নাই সৰু সৰু ল'ৰাই পাতিছিলে যে মোক কৈছে যে বাইদেউ আপুনি আমাৰ গাঁৱলৈ আহিলে আজি বেলেগ এখন গাঁৱৰ এজন মানুহে আহি আমাক আজি এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন কৰাই দিলে যে প্ৰত্যেকে ভাবিছে যে আমাৰ গাঁৱৰ মানুহ হয় কিন্তু ইয়াত ফিলবাৰী বালিজানৰ কোনো ধৰণৰ সমিতিৰ গাত একো ভুল নাই তেওঁলোকৰ কোনো মানুহৰ গাতে ভুল নাই একচুৱেলি এতিয়া আহিছোঁ নেক্সট আপডেটলৈ নেক্সট আপডেটটো হ'ল বেহাবাৰী আউটপোষ্টৰ মুকুতা ডেকাৰ ওপৰত বেহাবাৰী আউটপোষ্টৰ মুকুতা ডেকা অভিনয় চাই ভাল পালে লাইক এটা কৰি দিব আজি কিছুদিনৰ পৰা বেহাবাৰীত মুকুতা ডেকাক দেখা পোৱা নাই কিয় জানেনে মুকুতা ডেকাৰ লগত এটা ঘটনা হ'ল তেওঁ বাথৰুমত পিছল খাই মূৰত অলপ দুখ পালে আহকচোন তেওঁৰ মুখৰ পৰাই শুনো মই যে ক'লো 2 মাহ আগত বাথৰুমত পৰিলোঁ বাথৰুমত পৰাত ইয়াতে ব্লাড জমা হ'ল হোৱাৰ ফলত ডক্টৰে 3 মাহ ৰেষ্ট দিলে আৰু এই 3 মাহৰ ভিতৰত যেনে আপোনাৰ মোৰ ব্ৰেইনত যিটো কষ্ট পায় চুট পায় সেইবিলাক কাম কৰিব মানা কৰিছে বা টেনশ্যন ল'ব মানা কৰিছে বা ওখ জেগাত উঠা বা পানীৰ ওচৰত যোৱা সেইবিলাক মানা মানে টোটেলি ৰেষ্ট আৰু সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ ডেছক্ৰিপশ্যনত যাব লিংক দিয়া আছে আজিলৈ বাই বাই